হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বৰ্তমান ভালে আছোঁ। কিন্তু বৰ বিশেষ সুস্থ নহয়, বেজি লৈ থাকিবলগীয়া হৈছে। যিহেতু মই আগৰ ভিডিঅ'ত কৈছিলে গাটো ভাল নহয় বুলি। আৰু এইকেইদিন ৰেচিপি ৰেচিপি বুলিয়ে নহয়, সেইকাৰণে ভিডিঅ' দিব পৰা নাই। সেইটো কাৰণে আচলতে একো ভিডিঅ' দিব পৰা নাছিলোঁ, যিহেতু গা বেয়া আছিলে। যোৰহাট গৈছিলোঁ কিবা এটা কামত, আকৌ শিৱসাগৰো গৈছিলোঁ, কিন্তু সেইবোৰৰ ভিডিঅ' কৰিবলৈ একেবাৰে নহ'ল। আৰু আজি বহুত দিনৰ মূৰত, চাগে এসপ্তাহমানৰ মূৰতে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ নেকি। এতিয়া অকণমান ভাল পাইছোঁ গাটো, আৰু গাটো একেবাৰে বেয়া আছিলে। আপোনালোকৰ আগৰ ভিডিঅ'টো কৈছিলোঁ মই। এতিয়া অলপমান ভাল পাইছোঁ আৰু ভাবিলোঁ বোলো ভিডিঅ'টোকে ষ্টাৰ্ট কৰি দিওঁ, নহ'লে কেইবাদিনো ভিডিঅ' নিদিলেতো ভিউৱাৰ্ছবিলাক কমি যায়। সেইকাৰণে বেছিদিন নিদিয়াকৈও থাকিব নোৱাৰি, হ'লেও মোৰ বহুত দিনেই হ'ল নিদিয়া। মনটো বেয়া লাগি আছে, কিন্তু মন গৈ আছে ভিডিঅ' বনাবলৈ, কিন্তু ভিডিঅ' বনাবলৈ মানে গাটোৱে নাটানিছে যে, সেইটোৱে আচলতে। আৰু এতিয়া আজি এটা মই ৰেচিপি ভিডিঅ' দিম। কালি লোকেল চিকেনৰ এটা জালুকীয়া ৰেচিপি দিম। আৰু যিহেতু গাবোৰ বেয়া হৈ আছে, সেইটো কাৰণে জ্বৰ চৰ বা এনেই কিবাকিবি গা বেয়া হৈ থাকিলে জালুকীয়া খাই দিলে ভাল লগা নিচিনা লাগে, নহয় জানো। সেইটো কাৰণে কালি লোকেল চিকেন আনিছিলে, তাৰপিছত জালুক দি বনাইছিলোঁ ৰেচিপিটো। সেইটোকে বোলো আপোনালোকৰ আগত ভিডিঅ' কৰি থৈছিলোঁ, মানে সেইটোকে বোলো শ্বেয়াৰ কৰোঁ। আৰু সেইটোকে আজি শ্বেয়াৰ কৰিবলৈ এই ভিডিঅ'টো বনাইছোঁ। আৰু যদি ভিডিঅ'টো ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নকৰাকৈ একেবাৰে নাযাব। আৰু ছাবস্ক্ৰাইবৰ ছাইডতে থকা বেল আইকনটি বজাবলৈ একেবাৰে নাপাহৰিব। বতৰটো ইমান ভাল, একদম ধুনীয়া বতাহ মাৰি আছে, ৰ'দো নাই। এইকেইদিন যে ইমান গৰম পৰিছে, আৰু গাবোৰ বেয়া হৈ থাকিলে, গৰম পৰিলে বেছি বেয়া লাগে। আৰু ৰুমবিলাকত যে সোমাব নোৱাৰা আগতে হৈ যায়, যিহেতু টিঙৰ ঘৰ নহয় জানো। চট দিয়াবিলাকততো আৰু দিগদাৰ, নহয় জানো। চাওকচোন কিমান ধুনীয়া বতাহ মাৰি আছে আজি, একদম ঠাণ্ডা বতৰটো গোটেই, বহুত ভাল লাগিছে আজি। তাৰপিছত আজি মোক চাগে আপোনালোকে ধৰিব পাৰিছে, গুটি চুটি উঠি অৱস্থা নাইকিয়া হ'ল, একো কেয়াৰেই ল'ব পৰা নাই মুখৰ এইকেইদিন। আৰু মুখৰ বুলিয়ে নহয়, নিজৰ শৰীৰটো মানে কেয়াৰ ল'বই পৰা নাই এইকেইদিন, যিহেতু মোৰ গাটো ভাল নহয়। আৰু গুণগুণ আছে, গুণগুণ ভিতৰত খেলি আছে আনায়েকৰ লগত, আৰু আপায়েক আছে। আৰু এয়া ধাবাত পূৰা গান বাজি আছে। আমাৰ ওচৰতে মানে ধাবা এখন খুলিছিলে, খুব ৰাতি ৰাতি গান গাই থাকে, গান বাজনা হৈয়ে থাকে। আৰু যিহেতু ওচৰত সেইবোৰ থাকিলে ভাল নালাগে, নহয় জানো। আৰু গাঁৱলীয়া পৰিৱেশ যিহেতু, আৰু খুব ভাল লাগিছে আজি। দেখিছেনে, বাৰীলৈ আহিলেও বোলো ইমান ধুনীয়া বতাহ মাৰিছে, অকণমান বাৰীৰ পৰাই আহোঁগৈ। এয়া আহিলোঁ, আৰু এয়া দেখিবলৈ পাইছেনে কিমান ধুনীয়া বতাহ মাৰিছে, খুব ভাল লাগিছে থাকি। আৰু মই এতিয়া এণ্টিবায়'টিক লৈ আছোঁ, মানে বহুত ঢিলা হৈ আছোঁ মানুহজনী। ঢিলা মানে কি, আৰু দুৰ্বল হৈ আছোঁ, আৰু সেইটো কাৰণে এণ্টিবায়'টিক দিছে। আৰু এতিয়া ল'লোঁ, এতিয়া 5টামান ল'লোঁ চাগে দেই, 5টামান ল'লোঁ, আৰু আছে 5টামান। আৰু সেইকেইটা দিনটো দুটা দুটাকৈ দিছে, আৰু টেবলেট এখিনি আছে। কি হৈছে কি নাই হোৱা সেইখিনি মই পাছত এদিন ভিডিঅ' কৰি আপোনালোকক দেখাম। আজি বৰষুণো দিবনে ঠিক নাই। আৰু ঠিক আছে, সেই আৰু কি ক'ম, ৰেচিপি ভিডিঅ'টোকে আমি চাওঁ আহকচোন, কেনেকুৱা হৈছিলে, কি কথা। আৰু আপোনালোকে আগৰ ৰেচিপিকেইটা ট্ৰাই কৰি চাইছে যদি মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন, যে ময়ো তেনেকৈ বনাইছিলোঁ সেই বুলি ক'ব। আৰু মোক আপোনালোকে আগবাঢ়ি যোৱাত অলপ ছাপোৰ্ট কৰিব, লাইক কৰিব ভিডিঅ'বিলাক চাই যদি ভাল পায়, আৰু কমেণ্ট কৰিব যিখিনি বেয়া পায়। ভাল কমেণ্ট কৰিব, আৰু মই সেইখিনি ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু সেয়াই আৰু ঠিক আছে, ব'লক তেতিয়াহ'লে আমি ৰেচিপি ভিডিঅ'টোলৈ আগবাঢ়োচোন। মই আপোনালোকে চাগে মন কৰিছে এজনীয়েনো এইখন কি মাৰি আছে। আচলতে মই মূৰটো ধুইছিলোঁ, এতিয়া এই জাষ্ট গা ধুই আহিছোঁ, মূৰ ধুইছোঁ, সেইটো কাৰণে আচলতে এইখন মাৰি আছোঁ, নহ'লে গোটেই পানীখিনি পৰি যায়, সেইটো কাৰণে এইখন মাৰি থাকিবলগীয়া হৈছে একদম।
জানে আপোনালোকৰ এটা কমেণ্টে মোৰ ভিডিঅ' বনাবলৈ মানে উৎসাহ যোগায় বহুত ভাল লাগে আপোনালোকে যেতিয়া কমেণ্ট কৰে আৰু কয় যে ভাল লাগিলে আপোনাৰ ৰেচিপি আপোনাৰ ভিডিঅ' চাই ভাল লাগে তেনেকৈ ক'লে যে বহুত ভাল লাগে মনটো আৰু আপোনালোকে তেনেকেই মোক মানে ভিডিঅ'বোৰত কমেণ্ট কৰি উৎসাহ জনাবচোন ভাল লাগিব আৰু যে পিছফালে থাকি আজি সঁচাকৈ খুব ভাল লাগিছে এয়া দেখিছেনে কিমান ধুনীয়া বতাহ মাৰিছে এইজোপা হাঁচি গছ হয় দেখিছেনে সেইফালে আমাৰ ঘৰৰ পিছফালটো সেইফালে আছে পুখুৰীটো এইবোৰ হাঁচি গছ যে আপোনালোকক দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত আৰু এইডোখৰতে হাঁহজনী আমাৰ ভৰিতে বান্ধি থয় দেই নহ'লে এই গৈ বহুত দূৰ পায়গৈ যিহেতু এতিয়া ৰোৱাৰ দিন নহয় জানো একদম হেৰাই যাব পোৱালিকেইটা সৰু সৰু হৈ আছে যে সেইটো কাৰণে সেই তাইক বান্ধি থোৱা আছে সেইটো কাৰণে তাই চিঞৰি আছে আচলতে এইজনী দেখিছেনে এইজনী তাইক ভৰি এটাতে বান্ধি থয় তাই এডোখৰতে থাকে সদায় খাবলৈ দি থোৱা হয় বাৰু আৰু এইফালে কুকুৰা পোৱালি কেইটামানো হৈছে আৰু কমকৈ মানুহক লাগেই নহয় জানো আৰু নতুন মেম্বাৰ তেনেকৈ এতিয়া নাই তাকে এমাহ 15 দিনমানৰ পাছত মই এফালে গৈ আছোঁ সেইটো আপোনালোকক দেখুৱাম বাৰু ক'লৈ যাম যিহেতু মই এতিয়া সুস্থ হৈছোঁ লাহে লাহে আৰু ভগৱানেও চাগে মিলাইছে সেইটো দেই আৰু ঘৰলৈও যাম অতি সোনকালে যাম যামেই আৰু অহা সপ্তাহতে যাম আৰু লাহে লাহে কামবিলাক কৰিবলৈ আৰম্ভ কৰি দিছোঁ আৰু লাহে লাহে যিহেতু তালৈ গ'লেতো কাম কৰিব লাগিব মাকনো কিমান মানে শাহু মাকনো কিমান কষ্ট দিম আৰু ইয়াতো সেইকাৰণে লাহে লাহে কামবিলাক কৰিবলৈ অলপকৈ মানে হেৰি কৰিছোঁ আৰু কৰিবলগীয়া হৈছে আৰু তাত গ'লেতো কৰিব লাগিবই নিজৰ কামখিনি নিজৰ তিয়নিকেইটা ধোৱা নিজৰ বিচনাৰ পৰা বেডশ্বীটখিনি ধোৱা মোৰ অকণমান গুণগুণৰ কাপোৰখিনি ধোৱা সেইখিনিতো কাম কৰিব লাগিব চবেই কৰিব লাগিব নহয় জানো সেইখিনি তেওঁতো নিজৰ কামখিনি কৰে তাৰ লগতে মোৰ কামখিনিও কেতিয়াবা কৰি দিয়ে নকৰে বুলি নকওঁ কিন্তু ঘৰ সৰা তেওঁ এতিয়া বয়স হৈ আহিছে যিহেতু ঘৰ সৰা বাচন ধোৱা তেনেকুৱা কামবোৰ কৰিবলৈ অলপ মানে দিগদাৰ হয় তেওঁ ভাতকেইটা ৰান্ধে বাৰু সেইটো কাৰণে অলপ শান্তি পাইছোঁ আৰু নিজৰ কৰিবলগীয়াখিনি কৰে তেওঁ আৰু ময়ো বতাহৰ কাৰণে মাতবোৰ শুনিছে নাই সেইটোও নাজানো মোৰ মানে বেলেগ একো লোৱা নাই যে সেইটো কাৰণে এনেকৈ ভিডিঅ' কৰিবলগীয়া হৈছে পাছত যেতিয়া গ্ৰ'থ হ'ব আপোনালোকে মোক আগবঢ়াই নিব তেতিয়া মই সকলোখিনি কৰিবলৈ মানে পাৰিম আৰু আপোনালোকে মোৰ ভিডিঅ'খিনি চাই কেনেকুৱা পাইছে বাৰু জনাবচোন আৰু মনৰ কথা কিছুমান আপোনালোকে এতিয়া মোৰ পৰিয়ালৰ দৰে হৈ গৈছে নহয় জানো মনৰ কথা কিছুমান ক'বলৈ মন যায় আৰু যায়ো আৰু কৈছোঁ তেনেকৈ ঠিক অলপকৈ আৰু ক'ম আৰু আপোনালোকে মোক যদি আগবঢ়াই নিয়ে তেতিয়া মোৰ ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ আৰু আপোনালোকে মোক আগবঢ়াই নিব আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায়নো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন আৰু আগতে কি হয় জানে মোৰ এটা ভিডিঅ' বনাওঁতে 4-5টামান ক্লিপ ল'বলগীয়া হয় একেটাৰ মানে এনেকৈ যেনিবা কৈছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে এইটো ক'ব লাগে মোৰ মানে বহুত সময় মানে কেইবাটাও ভিডিঅ' বনাব লাগে আপোনালোকৰ হৈছে নি বাৰু ক'বচোন আপোনালোকে যিসকলে মানে নতুনকৈ ভিডিঅ' বনাইছে মোৰ সেই তেনেকুৱাই হয় কথাবোৰ থুকাথুকি হৈ যায় কিন্তু মই আজিকালি পটককৈ এবাৰতে মানে ভিডিঅ'টো কৰিব পৰা হৈছোঁগৈ আৰু কেতিয়াবা দুবাৰ হয় বাৰু ঠিক আছে আৰু বেছি কথা নকওঁ আপোনালোকে চাগে বৰেই হৈছে আৰু এতিয়া ব'লকচোন ৰেচিপিটোকে চাই লওঁ কেনেকুৱা হৈছেনো আৰু খাবলৈ যে খুব টেষ্টি হৈছিলে যিহেতু কালি ৰাতি বনাইছিলোঁ আৰু কালি ৰাতি মই বনোৱাখিনি কৰি বহুত ভাল পাওঁ বনাই ভাল লাগে কিন্তু যোগাৰ একদম ধুনীয়াকৈ দিব লাগিব তেতিয়া মই বনাই দিম চব আৰু মই এটা কথা বেয়া পাওঁ বনোৱাৰ মাজত যদি কোনোবাই কয় আমুকটো দে তামুকটো দে মোৰ তেতিয়া বেলেগ খং উঠে মই মানে সেইবোৰ মানে বনাই থকাৰ মাজতে মোৰ নিজৰ মনৰ ইচ্ছা বনাব লাগিব তেতিয়া খুব ধুনীয়া হয় খাবলৈ আৰু যদি তেনেকুৱা হয় কিন্তু মোৰ একদম খাবলৈ বেলেগ বেয়া লাগে আৰু যিখন মানে মই যি বনাওঁ খাবলৈ অলপ মানে বেয়া হোৱা গতে লাগে আৰু মই সেইটো কথা বেয়া পাওঁ ঠিক আছে এতিয়া চাওঁচোন আহক মোৰ ৰেচিপিটো আৰু যদি ভাল লাগে আপোনালোকে ট্ৰাই কৰি চাব আৰু জালুকৰ সৈতে কেনেকুৱাটো এয়া হৈছে লোকেল চিকেন ঘৰৰে হয় আৰু এয়া মই মেৰিনেট কৰি লৈছোঁ ধুনীয়াকৈ ইয়াত মই দিছোঁ নিমখ হালধি আৰু মিঠাতেল অকণমান দিছোঁ আৰু অকণমান কাটি লোৱা পিঁয়াজ দিছোঁ
এয়া আদা আৰু নহৰু মই ভালদৰে খুন্দি ল'লোঁ খুন্দনাত, আৰু এয়া লৈছোঁ 3টা পিঁয়াজ মিডিয়াম চাইজৰ, আৰু এইখিনি খুন্দি ল'লোঁ দেখিছিলে আপোনালোকে। এয়া 15 মিনিটৰ সময়ৰ কাৰণে মই লোকেল চিকেনখিনি মেৰিনেট কৰি লৈছোঁ, আৰু তাৰপিছত মই এখন কেৰাহী গৰম হ'বলৈ ইয়াত দি দিছোঁ। গেছৰ ফ্লেমটো হাই কৰি থৈছোঁ। তেল গৰম হোৱাৰ পিছত মই ইয়াত অকণমান চেনি ব্যৱহাৰ কৰিম। এইটো একদম অপশ্যনেল হয়, আপোনালোকে ব্যৱহাৰ কৰিবও পাৰে নকৰিলেও নাই। এইটো যিহেতু কালাৰৰ কাৰণে দিয়া হয়, এয়া দেখিছেনে। এতিয়া চেনিখিনি লাহে লাহে ওপৰলৈ উঠি আহিব, চাব দেই। ৰঙচুৱা হয় চেনিখিনি ওপৰলৈ উঠি আহিব। সেয়া চাওক, চেনিখিনি ওপৰলৈ উঠি আহিছে। এয়া তেলত বিৰিঙি গ'ল গোটেইখিনি। এতিয়া মই ইয়াত পিঁয়াজ দিম। এতিয়া মই কাটি লোৱা পিঁয়াজখিনি ইয়াত দি দিছোঁ। আৰু এই পিঁয়াজখিনি অলপমান মই লৰাই দিম, আৰু অকণমান লৰাৰ পিছত মই ইয়াত বটি থোৱা আদা আৰু নহৰুখিনি দি দিম। সেয়া ইয়াত মই বটি থৈছিলোঁ যে নহৰু আৰু আদাখিনি, সেইখিনি গোটেইখিনি দি দিছোঁ। অলপমান যিহেতু মই মেৰিনেট কৰোঁতে দিছিলোঁৱে, সেইকাৰণে ইয়াত এতিয়া গোটেইখিনি দি দিছোঁ। আৰু ইয়াৰ পিঁয়াজ আৰু নহৰু কেঁচা গোন্ধ যোৱালৈকে মই এইখিনি লৰাই থাকিম। একদম ফ্লেমটো মিডিয়াম কৰি দিব দেই। দেখিছেনে, অকণমান মই লৰাই দিছোঁ। যিহেতু মই চেনি দিছিলোঁ, সেইটো কাৰণে ইয়াৰ ৰংটো দেখিছেনে আপোনালোকে। এয়া অকণমান মানে হেৰি হৈছে আৰু কালাৰটো ব্ৰাউনিছ হৈছে কালাৰটো। আৰু এতিয়া মই অকণমান সময় ইয়াত গোন্ধটো মানে যোৱালৈকে আৰু ইয়াত লৰাই থাকিম। আৰু অকণমান ৰঙৰ কাৰণে মই ইয়াত হালধি ব্যৱহাৰ কৰিম। ৰঙৰ কাৰণে মানে মেৰিনেট কৰোঁতে দিছিলোঁ বাৰু, হ'লেও অকণমান মই ব্যৱহাৰ কৰি দিছোঁ। আপোনালোকে ব্যৱহাৰ নকৰিলেও চলি যাব, যিহেতু মেৰিনেট কৰোঁতে দিয়া আছেই। অকণমান মই ৰঙৰ কাৰণে হালধি গুড়া দি দিছোঁ। এতিয়া লৰাই দিম মই, আৰু ইয়াৰ কেঁচা গোন্ধটো গৈছে ইতিমধ্যে। মই সেইকাৰণে ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিম। ইয়াত মই মেৰিনেট কৰা চিকেনখিনি দি দিছোঁ, আৰু এয়া মই ধুনীয়াকৈ লৰাই থাকিম। কম জুইত, একদম একেবাৰে কম জুইত এইখিনি মই লৰাই থাকিম। আৰু যিয়ে মাংস নহওক, ব্ৰইলাৰ মাংসই হওক বা মুৰ্গী মাংসই হওক, লোকেল কুকুৰা মাংসই হওক বা হাঁহৰ মাংসই নহওক, যিকোনো মাংসই নহওক, লৰাই থাকিলে তাৰ সোৱাদটো মানে বহুত ভাল হয়। আৰু যিহেতু মই ইয়াত 10-15 মিনিটৰ কাৰণে মেৰিনেট কৰি লৈছিলোঁ, আৰু এয়া দেখিছিলে মই এতিয়া লৰাই আছোঁ আৰু লৰাই আছোঁ। এতিয়া অলপ সময়ৰ কাৰণে মই নলৰোৱাকৈ থ'ম, আৰু তাৰপিছত মাংসখিনি অকণমান সময়ৰ পিছত আমি চাম দেই। এতিয়া 1 মিনিটৰ পাছত মই আকৌ এয়া লৰাই দিছোঁ। সাৱধানে লৰাব দেই, নহ'লে তেল চিটিকি পৰি আপোনাৰ গাতে পৰিব। ময়ো একেবাৰে সাৱধানে লৰাইছোঁ। আৰু এইকেইদিন ভিডিঅ' দিব পৰাই নাই জানেনে, গাটো ভাল নাছিল যে। সেইটো কাৰণে ভাবিলোঁ আজি বোলো কুকুৰা মাংস ৰেচিপি বনাম। জালুকীয়া
সকলোৱে বনায়ে, কিন্তু হ'লেও মই মোৰ ষ্টাইলত যেনেকৈ বনাইছোঁ মছলা ব্যৱহাৰ নকৰাকৈ তেনেকৈ বোলো ৰেচিপিটো আপোনালোকলৈ আগবঢ়াওঁ, যিহেতু বহুত দিন ভিডিঅ' দিয়া হোৱাই নাই। এয়া এতিয়া আৰু অলপ সময় পাছত এয়া লৰাই দিম। এতিয়া কাৰণে অকণমান থ'বলৈ দিছোঁ, এনেকৈ ৰাখি দিছোঁ, অলপ দেৰিকৈ লৰাই আছোঁ। এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি থৈছোঁ দেই। আৰু এয়া অলপ সময় পাছত দেখিছেনে, মই লৰাই দিছোঁ ধুনীয়াকৈ। আৰু কালাৰ দেখিছে নাই, বৰ ধুনীয়া কালাৰ হৈছে। আৰু মই অলপ পাছতে দিমেই আৰু আলু, বেছি টাইম নালাগে, যিহেতু লোকেল মাংস নহয় জানো, লোকেল মাংস অলপ অকণমান সোনকালে সিজে নেকি, কাৰণ এতিয়া ৰঙচুৱা হৈছে আৰু অকণমান টাইম লাগিব। পাউদাৰ মাছ শুনিছে নাই, বঢ়িয়া মোৰ গুণগুণে ফোন চাই আছে দেউতাকৰ লগত। মই যিহেতু মাংস বনাইছোঁ, সেইকাৰণে তেওঁ এতিয়া ধৰি দিছে আৰু এতিয়া আৰু অলপ সময় ৰ'ব লাগিব, অকণমান বেছি নহয়, আৰু 5 মিনিট পিছতে মই আলু দিম আৰু ইয়াত। কালাৰ দেখিছেনে, কালাৰটো ইহঁতে ধুনীয়া হৈছে মেৰিনেট কৰি থোৱাৰ কাৰণে, কিন্তু চেনি অকণ যে দিছিলোঁ মই, চেনি দিয়াৰ কাৰণে বেছি ধুনীয়া হৈছে। এই চব কি ধুনীয়া হৈছে। সেইফালে ভাতটো কাটি গৈছিলে কিন্তু কুকাৰত, তাৰপিছতে মাংস ধুনীয়াকৈ একেলগে হৈ যাব। আৰু লগতে দালি চালি নবনাওঁ, দালি নবনাম বুলি ভাবিছোঁ, সেইকাৰণে অকণমান গ্ৰেভি টাইপৰ কৰিম আৰু মই। আৰু দেখিছেনে মাংসৰ কালাৰ, এতিয়া আলু দিব লাগিব আৰু ধুনীয়াকৈ। আৰু ইয়াত মই এতিয়া আলু দি দিম, আলু মই দি দিব, এতিয়া ধুনীয়াকৈ লৰাই দিম। ইয়াত মই আলুখিনি আধা সিজা কৰিম দেই, আধা সিজালৈকে ৰাখিব, আধা সিজালৈকে। আৰু তাৰপিছত মই অলপ পানী কৰিম। আৰু এটা কথা, জালুকখিনি আপোনালোকে প্ৰথমতে দি দিব, তেতিয়া জালুকৰ একো মানে হেৰিটো নাথাকিব, গাটো নাথাকিব। আৰু একেবাৰে লাষ্টত দিব, যেতিয়া উতলিব নাই লাষ্টত গৰম বস্তু উতলাৰ পিছত একেবাৰে গেছটো অফ কৰাৰ পিছত তেতিয়া দি দিব। আলুখিনি এতিয়া মই লৰাই দিছোঁ ধুনীয়াকৈ, তেতিয়া নিমখ হালধি সকলোখিনি মিলি যাব একেলগে, আৰু আলু ভিতৰত সোমাই দিব। এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে অফ কৰি দিম, একেবাৰে ল' কৰি দিম। আৰু গেছৰ ফ্লেমটো ল' কৰি দিয়াৰ পাছত বাকীখিনি মই কি কৰি আছোঁ, তাৰপিছত অকণমান লৰাই দিছোঁ। 2 মিনিটৰ পিছত চাইছোঁ দেই, 2 মিনিটৰ পিছত মই ইয়াত লৰাই দিছোঁ ধুনীয়াকৈ। আৰু আপোনালোকে জানেই নহয়, মই গৰম পানী ক'তোৱে ব্যৱহাৰ নকৰোঁ, মই ঠাণ্ডা পানী ব্যৱহাৰ কৰিম আৰু তেতিয়া ধুনীয়াকৈ সকলোখিনি মিলি যায় আৰু ধুনীয়াকৈ যে মই পানী দিছোঁ, এতিয়া ঢাকনখন খুলি চাওঁচোন। অকণমান পানী দিছোঁ মই সিজিবৰ কাৰণে, সোনকালে সিজিবৰ কাৰণে। পিছফালৰ পৰা ইমান মাত আহিছে নহয়, আলুটো মানে সিজা নাই, আধা সিজা হৈ আছে যে, সেইটো কাৰণে একদম সম্পূৰ্ণ সিজালে অলপ সময় ৰ'ব লাগিব আৰু কোনে অপেক্ষা কৰিবলৈ মিঠা নহয় জানো। এয়া অলপ সময় পিছত মই ঢাকনাখন খুলি চাওঁচোন বাৰু কিনো হৈছে। বক বককৈ উতলিছে দেই। এতিয়া মই লৰাই চাম আৰু আলু সিজিছে নাই চাম। অলপ আগতে চাওঁতেতো আলু সিজা নাছিলে, কিন্তু এতিয়া সিজিছে নাই বাৰু। এতিয়া সিজিছে, কিন্তু একেবাৰে ভালদৰে সিজা নাই। অকণমান সিজি লওক, আৰু অকণমান সিজাৰ পিছতে এয়া হৈ যাব বুলি ধৰিম আৰু। হৈ যাব নহয়, তাৰপিছত আৰু কিবা এটা বস্তু দিবলৈ আছে, সেইটো চাই লওক। মই দিম, আপোনালোকে চাই থাকিব। ঠিক আছে, আজি ইয়াৰ ৰেচিপিটো কেনেকুৱা হৈছে জনাই থাকিব আপোনালোকে। আৰু ইয়াত মই আকৌ এতিয়া ঢাকনাখন লগাই দিছোঁ। ইয়াত দেখিছেনে, ঢাকনিখন লগাই দিলোঁ। আৰু এতিয়া মই পটককেনে কাম এটা কৰি আহোঁ 5 মিনিটৰ। মই ইয়াত ধুনীয়াকৈ নিজৰ জোখত পানী দি দিলোঁ, আৰু আপোনালোকেও পানী দি দিব। মই ভিডিঅ' ক্লিপটো কৰিছিলোঁ, কিন্তু ডিলিট হৈ গ'ল, সেইটো কাৰণে আপোনালোকৰ আগত দিব নোৱাৰিলোঁ। আৰু এতিয়া মই জালুকৰ গুড়াখিনি দি দিম। এয়া মোৰ নমাব হৈছে, আৰু মই নিমখো টেষ্ট কৰিলোঁ, হৈছে জোখতে হৈছে। আৰু মই এতিয়া জালুকৰ গুড়িখিনি ইয়াত দি দিছোঁ। ইয়াত খুন্দি লৈছিলোঁ জালুকৰ গুড়ি, ইয়াতে দি দিছোঁ। আৰু অকণমান সময় ৰখাই দিম।
আৰু 1 মিনিটৰ কাৰণে দি দিছোঁ থৈ দিছোঁ তাৰপিছত গোটেইখিনি এয়া আমাৰ সুন্দৰকৈ হৈ গৈছে আৰু অলপ দেৰিকৈ মই আপোনালোকক টেষ্টটো কৰি জনাই আছোঁ কেনেকুৱা হৈছে ঠিক আছে এয়া দেখিছেনে ধুনীয়া কালাৰ এটা আহিলে আৰু এয়া আমাৰ হৈ গ'ল আৰু এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে অফ কৰি দিছোঁ এয়া এতিয়া খাবহে লাগে আৰু ভাতৰ লগত ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰে আপোনালোকে এয়া ৰুটিৰ লগতো বেয়া নহয় ৰুটিৰ লগতো ভাল লাগিব কিন্তু ভাতৰ লগত বেছি ভাল লাগে আৰু ঠিক আছে তেতিয়াহ'লে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে ধন্যবাদ